ইয়াত আপোনালোকৰ এলাউড নাই এইটোৰ পৰা Malay kulit. সেকেন্ডের ওচৰত বেংক অফ ইণ্ডিয়াত ইয়াত কিবা লুট হৈছে এইটো কৈ ডেইলি 24 আৱাৰ্ছ ছাৰ্ভিচ আছিলনে? হ্যাঁ ইয়াতে সার্ভিস আছে 24 আওয়ার্স। ঘটনাৰ বিষয়ে আপুনি অলপ জনাই দিয়ক। ঘটনা তো মই তো 5টাতে দোকান বন্ধ কৰোঁ, তাৰপিছত মই ঘৰত যাওঁ। তাৰপিছত মই কিবা হ'ল মই তো গম নাপাওঁ। পুৱাতে মোক কোচি ছাৰে ফোন কৰিছিল যে মোৰ CCTVৰ ফুটেজটো লাগে। তেতিয়া মই মালিকক ফোন কৰিলোঁ, মালিকে তেতিয়া ফুটেজটো ওলাই আছে। এইটোৱে এইটো 24 ঘণ্টা ছাৰ্ভিচ। অঁ এইটো ক'ত জেগাত আছে জেগাটো? এইটো BT ছেক্ৰেটাৰিয়েট অপজিট। এতিয়া পুলিচ আহিছে নেকি? হ্যাঁ আহিছে, এতিয়া ৰখি আছে পুলিচে। কি নষ্ট কৰিল তাতে? তাতে ATMৰ এইটো ওলাই আহিল, ATMৰ বাকচটো ওলাই আহিল আৰু কিবা কিবি হৈছে মইতো নাজানো, মই মাত্ৰ আহিছোঁ। আৰু আমাৰ কোকৰাঝাৰৰ চোৰটো বেছি আৰু বাঢ়িছে নেকি এতিয়া? অলপ বাঢ়িছে, আগৰ পৰা অলপ বাঢ়িছে। এতিয়া দোকানদাৰ কি আহ্বান কৰিব চৰকাৰক বা পুলিচক ধৰিব লাগে? চৰকাৰক মই আহ্বান জনাইছোঁ যে এনেকুৱা হ'ব নালাগে, মানে কোকৰাঝাৰত এইটো আহ্বান জনাইছোঁ যে এইটো মানে দোষী কৰায়ত্ব কৰিব লাগে। CC কেমেৰাওতো আছে, ধৰা খাব? কেমেৰাও আছে, মই ফুটেজটো চাই আছোঁ। এতিয়া মই পুলিচক দি দিম ফুটেজটো। কেইটামানত হয় এনে আন্দাজ? এইটো 3টা বা 4টাৰ ভিতৰত এনেকুৱা হ'ব। এই বেংকত কিমান বছৰৰ পৰা চলি আছে? বেংকটো আজি 5-6 বছৰলৈকে আছে। 4 বছৰ এনেকুৱা হ'ব। তদন্ত আৰম্ভ কৰিছে। ঠিক একজেক্ট ক'ব নোৱাৰিম, তথাপি মই CCTV ফুটেজটো চাই মই গম পাম। মানে মই মানে অনুমান কৰি আছোঁ 3টা বা 4টাৰ ভিতৰত হৈছে, এনেকুৱা টাইমত হৈছে। যিহেতু আপোনাৰ CCTV কেমেৰা আছে, হ্যাঁ মোৰতো আছে, আপোনাৰতো দেখা পাবই। কিমানজন আহিছিল সেইটো মই এতিয়া কেনেকৈ ক'ম? মইতো আগত CCTV ফুটেজটো চাম, তাৰপিছত মই ক'ব পাৰিম সেইটো কেইজনমান আহিছিল। 24 ঘণ্টা খোলা থাকে? হ্যাঁ 24 ঘণ্টাই খোলা থাকে। পুলিচ আহিছে? হ্যাঁ পুলিচটো আহিছে, এতিয়াও ৰখি আছে পুলিচে। কি নষ্ট কৰিলে? কি ভাঙাই দিলে? ভাঙিতো ATMটো ওলাই আনিছে আৰু বা কিবা ভাঙিছে এইটোতো মই নাজানো, মই মাত্ৰ আহিছোঁ ইয়াতে। এইটো নাজানো মই কিবা হৈছে, মানে ATMটো যে ওলাই আহিছে এইটো মই দেখা পাইছোঁ। কি দাবী কৰিব? দাবী এইটোৱে কৰোঁ যাতে এনেকুৱা ঘটনা হ'ব নালাগে। মানে কোকৰাঝাৰত এনেকুৱা বহুত বাঢ়ি আছে, এইটো হ'ব নালাগে, এইটোৱে মই আহ্বান কৰি আছোঁ। আৰু কি মানে কটকটীয়া নিৰাপত্তা দিব? কটকটীয়া নিৰাপত্তা হ'ব লাগে কোকৰাঝাৰত, এইটোৱে মই আহ্বান কৰি আছোঁ। এইটো নতুন কথা নহয়, ইয়াৰ আগতো এনেকুৱা হৈ আছে, সৰু ঘটনা হৈ আছে। এতিয়া ডাঙৰ ঘটনা হৈছে, এইটো কোনোবা কৰিছে মই নাজানো। কিমান লাখ টকা নিয়াৰ সম্ভাৱনা আছে? তো মই নাজানো কিমান আছে। পইচা থাকে ইয়াত না 24 ঘণ্টা? পইচাটো থাকিবই, মুঠতে মানে লক্ষাধিক টকাটো থাকিবই। হ্যাঁ থাকিব নিশ্চয়।
বাংলা অলপ দে বাং এইটো মোৰ দোকানৰ সামনত একদম লাগালাগি দোকান তো মোক ফোন 5টাৰ পৰা ফোন মাৰিছে পুলিচত তো আপোনাৰ দোকানৰ ওচৰতে এটিএম চুৰি হৈছে অলপ আহক আপুনি ক'ত থাকে তো মই তো এই ওচৰতেই থাকে মই আহিলোঁ তাৰ পিছতে দেখোঁ যে বাক্সটো ওলাই আছে তো পুলিচ চিচি কেমেৰাটো ফুটেজ মোৰটোতো মোৰ শাটাৰৰ লগতে আছে মোৰ বাহিৰত নাই তো পাশের দোকানটো এইটো ফুটেজটো চাই আছে আর কিবা কিবি পুলিশ পরীক্ষা কৰি আছে এইটো কয় বছৰ পৰা আছে কিবা দোকান এইটো এটিএমটো 4 বছৰ পাৰ হৈছে মানে ইয়াত 24 ঘণ্টা 24 ঘণ্টা খোলা থাকে তাতে পইচাটো লৈ গৈছে ইয়াত থাকিও পইচা লৈছে কিনা না লৈছে এইটো ক'ব নাপাৰিম থাকিব পইচাটো থাকিবই পইচাটো থাকিব পইচা কালি একদিন দুইদিন পিছতে পইচা সোমায় একদিন দুইদিন পিছতে পইচা সোমায় পুলিচলৈ কি আহ্বান কৰিব এনেকুৱা ঘটনা যদি সংঘটিত হৈছে পুলিশের কাছে এটাই আবেদন আছে যে এনেকা মেইন রোডের ধারতে না এনেকা যাতে নেক্সটত না হয় তা আমার দোকান কাটাও আছে আজি এটিএমটো হৈছে কালি আমার দোকানও চুরি হবার পায় নিশ্চয় পরশু বেলেগের দোকানও চুরি হবার পায় এইটো যাতে কটকটীয়া নিরাপত্তাতে রাতি দেয় এইটোই মোর আবেদন আর কিছু না যে সিসি ক্যামেরা আছে সিসি ক্যামেরাটো পুরা ধরা খাব কয়জন আইছিল কি আইছিল এইটো তো ধরা খাবই না তাইও পরীক্ষা পুলিশের মানুষ পরীক্ষা টরীক্ষা করছে এইটো ফুটে কিবা ইসে ওলাই নিয়ে গেল কি করিব না করিব এইটো ধন্যবাদ